বৰ্তমান সময়ত ইউটিউব কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ই এটা সফল কেৰিয়াৰ গঢ়ি তোলাৰ এক ডাঙৰ সুযোগ। আজিৰ ভিডিঅ'ত আমি চাম ইউটিউবৰ জৰিয়তে ছ'চিয়েল মিডিয়াত আপোনাৰ কেৰিয়াৰ কেনেকৈ গঢ়িব পাৰে, কেনেকৈ প্লান বনাব পাৰে, ষ্টেপ বাই ষ্টেপ কম। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আহোঁ, ইউটিউব কিয় বাছি ল'ব আপুনি? আমি জানো ইউটিউব বিশ্বৰ দ্বিতীয় বৃহত্তম চাৰ্চ ইঞ্জিন। আপুনি নিজৰ স্কিল, হবি বা নলেজ শ্বেয়াৰ কৰি ইনকাম জেনেৰেট কৰিব পাৰে। সাপোজ এটা প্ৰেক্টিকেল এক্সাম লৈ বুজাই আছোঁ। আপুনি এটা সৰু টিউশ্যন চেণ্টাৰ খুলিছে, তাত বহুত ল'ৰা ছোৱালীক পঢ়াই আছে। তাত এজন দূৰৰ পৰা মানুহে আহি ক'লে যে আপুনিতো ভাল পঢ়ায়, কিন্তু মোৰ ল'ৰা ছোৱালী আপোনাৰ তাত পঢ়াব লাগিছিল, কিন্তু বহুত দূৰ হয়, কেনেকৈ পঢ়াম? তেতিয়া আপুনি অলপ কষ্ট কৰি টাইম মিলাই দিনে ৰাতি সময় বাহিৰ কৰি ইউটিউবত পঢ়োৱা ভিডিঅ'বোৰ আপলোড কৰিলে আৰু সেই মানুহজনৰ ওচৰত পঠাই দিলে। তেতিয়া বহুত ল'ৰা ছোৱালীয়ে ঘৰৰ পৰা সুন্দৰকৈ পঢ়িব পাৰে আৰু বহুত হেল্পো হৈ আছে। আৰু আপুনি ইউটিউবৰ পৰা মনিটাইজেশ্যনো পালে, আপুনি পপুলাৰো হৈ গ'ল। এনেকুৱা প্ৰেক্টিকেল কথা কৈ আছোঁ যাতে ৰিলেট কৰিব পাৰে। এতিয়া কম কেনেকৈ আৰম্ভ কৰিব এইবোৰ ষ্টেপ বাই ষ্টেপ, তাৰ পিছৰ ষ্টেপটো কৈ আছোঁ। ইউটিউব চেনেল বনাবলৈ কিছুমান বস্তু প্ৰথমত ধ্যান ৰাখিব লাগিব আৰু সেইবোৰ হ'ল ক্লিয়াৰ টপিক বাছনি কৰিব লাগিব, ক্লিয়াৰ নিছ বাছনি কৰিব লাগিব। আপুনি কোন নিছত ভিডিঅ' বনাব? ইয়াৰ আগৰ যিটো উদাহৰণ দিলোঁ সেইটো হ'ল এডুকেশ্যনেল নিছ, আৰু বহুত নিছ আছে যেনেকুৱা টেক, ব্লগিং, কুকিং। মই এই বিষয়ে ভিডিঅ' বনাম, কোন নিছত কেনেকুৱা ভিডিঅ' বনাব লাগে সেইবোৰ ভিডিঅ' বনাম নেক্সটত। কেৱল ট্ৰেণ্ডিং কণ্টেণ্ট নহয়, যিবোৰ কণ্টেণ্ট আপোনাৰ তৈয়াৰ কৰিবলৈ ভাল লাগে আৰু যিটো কনচিষ্টেঞ্চি কৰিব পাৰে সেইটো বাছি উলিয়াব। ইউটিউবত সফল হ'বলৈ কেইটামান স্কিল ডেভেলপ কৰিব লাগিব, আৰু আপোনাৰ হাতত যদি মোবাইল ফোন থাকে তেনেহ'লে আপোনাৰ কাৰণে বহুত পজিটিভ পইণ্ট। আৰু আপুনি মোবাইল এপৰ দ্বাৰা ভিডিঅ' এডিট কৰিব পাৰে, যেনেকুৱা কেনভা, কেপকাট, ভিএন এপ আৰু কাইনমাষ্টাৰ। এইবোৰৰ দ্বাৰা ভিডিঅ' এডিট কৰিব পাৰে। আপুনি এতিয়া যিটো ভিডিঅ' দেখি আছে এইটো এণ্ড্ৰইড মোবাইলেৰে বনোৱা হৈছে, অপো F15। মোৰ ওচৰত এটাই মোবাইল, এইটোৰ দ্বাৰাই সকলো কামবোৰ কৰোঁ, যেনেকুৱা ভইচ অভাৰ, ৰিচাৰ্জ, ভিডিঅ' এডিটিং আৰু বহুত কাম যিবোৰ থাকে সেইবোৰ মই অকল এই মোবাইলেৰে কৰি আছোঁ। 2 নম্বৰ স্কিলটো হ'ল স্ক্ৰিপ্ট ৰাইটিং। স্ক্ৰিপ্ট লিখিবলৈ প্ৰথমতে মূৰত এটা আইডিয়া আহিলে আৰু সেইটো লিখিব লাগিব। যেনেকুৱা হঠাৎ এটা আইডিয়া আহিলে চ'ল' ট্ৰাভেল কেনেকৈ কৰে, আৰু সেই আইডিয়াটো ChatGPT-ত চাৰ্চ কৰক আৰু স্ক্ৰিপ্ট ৰেডি কৰিবলৈ কওক। 2 ছেকেণ্ডত, জি হা দোস্ত, মাত্ৰ 2 ছেকেণ্ডত ৰেডি কৰি দিব আপোনাৰ স্ক্ৰিপ্ট। আৰু সেই স্ক্ৰিপ্টটো আপোনাৰ মতে এডিট কৰিব পাৰে আৰু সেইটো ভালকৈ এডিট কৰক। আৰু এনেকৈ স্ক্ৰিপ্ট লিখিলে আৰু মানুহৰ লগত কানেক্ট বিল্ড কৰিব পৰা যায়, কেনেকৈ ইমোশ্যনেলি ষ্টৰি ৰাইটিং কেনেকৈ কৰিব পাৰোঁ, আৰু সেইটো যদি কৰিব পাৰোঁ তেনেহ'লে স্ক্ৰিপ্টটো বহুত ভাল হয়। 3 নম্বৰ স্কিলটো হ'ল পাব্লিক স্পিকিং। এই বিষয়ে এই ভিডিঅ'ত বেছি নকম, কাৰণ আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ অলৰেডি। জাষ্ট এটাই কম, মানুহৰ লগত ইমোশ্যনেলি কানেকশ্যন বিল্ড কৰক আৰু এপ্লাই কৰক, মানুহৰ লগত কেনেকৈ মিলা প্ৰীতিৰে থাকিব পৰা যায়। এই সকলোবোৰ স্কিল যিবোৰ কৈ আছোঁ আৰু এই সকলোবোৰ ইউটিউব চেনেল কেনেকৈ গ্ৰ' কৰিব পাৰোঁ তাৰ বিষয়ে। আৰু তাৰ ভিতৰত আৰু এটা স্কিল হ'ল SEO, টাইটেল, টেক্সট, ডিছক্ৰিপশ্যন কেনেকৈ কৰিব লাগে আৰু সেইবোৰ জানিব লাগে, আৰু সেইবোৰ জানিব লাগিব। এইটোৰ কাৰণে ইমান টেনশ্যন ল'ব নালাগে, ডাইৰেক্ট ChatGPT-ত চাৰ্চ কৰক টপিকটো আৰু SEO কৰিবলৈ কওক। 2 ছেকেণ্ডত SEO কৰি দিব আপোনাৰ ভিডিঅ'টো, যাতে ভিডিঅ'টো মানুহে বেছিভাগ মানুহৰ ওচৰত যাব পাৰে আৰু মানুহে ৱাচ কৰিব পাৰে। ইউটিউব চেনেল গ্ৰ' হ'বলৈ সিমান এক্সট্ৰা অৰ্ডিনাৰী কৰিব নালাগে, নিজৰ মনৰ অনুসৰি নিছ বাছনি কৰক আৰু সেইটো ধাৰাবাহিকভাৱে এই স্কিলবোৰ ব্যৱহাৰ কৰক যিবোৰ ক'লোঁ এতিয়া। ধাৰাবাহিকভাৱে শিকি থাকিলে আপোনাৰ কণ্টেণ্ট অৰ্গেনিকভাৱে গ্ৰ' হ'ব, আপুনি গমেই নাপাব কেতিয়া আপোনাৰ এটা ভিডিঅ' ভাইৰেল হৈছে, 2টা ভিডিঅ' ভাইৰেল হৈছে। এই ভিডিঅ'ৰ মূল কথা লৈ আহোঁ এতিয়া, কণ্টেণ্ট ষ্ট্ৰেটেজি এণ্ড গ্ৰ'থ। কণ্টেণ্ট বনোৱাৰ সময়ত এই পইণ্টবোৰ মনত ৰাখিব লাগিব, যাতে এটা ভিডিঅ' মানুহৰ ওচৰত যাই এটা ভেলু তৈয়াৰ কৰিব পাৰে। তাৰ ভিতৰত প্ৰথমটো হ'ল অডিয়েন্সৰ প্ৰব্লেম আৰু ইণ্টাৰেষ্ট বুজিব লাগিব। YT ষ্টুডিঅ'ত এনালাইটিক্স চেক কৰিব পাৰিব তাৰ কাৰণে, আৰু অডিয়েন্স কোনবোৰ কণ্টেণ্ট ভাল পায় সেইবোৰ ৰিচাৰ্চ কৰিব পৰা যায়, আৰু ইণ্টাৰেষ্টটো বিচাৰি উলিয়াই আৰু সেইবোৰ ভিডিঅ' বনাব পাৰোঁ আমি, আৰু সেইটো গ্ৰ' হোৱা নিশ্চিত। 2 নম্বৰ পইণ্টটো হ'ল ভেলু বেছড কণ্টেণ্ট দিয়ক। ভিডিঅ'ত কিবা এটা ভেলু থাকিব লাগিব। এইটো ডিপ্ৰেশ্যনৰ পৰা বাহিৰ হৈ জীৱন এটা ভালকৈ কেনেকৈ কটাব পাৰোঁ সেইটো হ'ব পাৰে, প্ৰব্লেম চল্ভ কেনেকৈ কৰিব পাৰোঁ সেইটো হ'ব পাৰে। মানুহে আপোনাৰ ভিডিঅ' দেখাৰ পিছত যাতে আন এটা ভিডিঅ'ত ক্লিক কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। 3 নম্বৰ পইণ্টটো হ'ল ৰেগুলাৰ স্কেডিউল বজাই ৰাখক। যেনেকুৱা এই ফুল স্কিল পইণ্ট চেনেলটোত সপ্তাহত 3টা ভিডিঅ' আপলোড কৰোঁ, দিনত 2 বজাত। অডিয়েন্সবোৰে জানিব যে তেওঁৰ ভিডিঅ' 2 বজাত আহে আৰু ৰেগুলাৰ কৰি থাকিব লাগিব, নহ'লে নহ'ব। আপোনাৰ ভিডিঅ'ত এটা টাইম ফিক্সড কৰি দিয়ক। 4 নম্বৰ পইণ্টটো হ'ল থাম্বনেইল আৰু টাইটেল এট্ৰাক্টিভ বনাওক।
যেটো দেখা যায় আৰু হেটোয়ে মানুহে ক্লিক কৰিব আৰু হেটো বজাৰত বিক্ৰী হ'ব হেটো আমি জানো যেটো ভাল লাগিব হেটো বিক্ৰী হ'ব থাম্বনেল এটো দেখুৱাৰ এটা মাধ্যম থাম্বনেল যদি ভাল হয় তেনেহলে ভিডিওটো চলিব ক্লিক কৰিব মানুহে তাৰ পিছৰ কাহিনীটো চলিব শৰ্টস আৰু সিম্পল ৰাখিবলৈ যত্ন কৰক আৰু ক্লিয়াৰ ৰাখক সিম্পল ৰাখক কন্টেন্ট ভিডিও তৈয়াৰ কৰিলে ঠিক আছে আৰু হেটো মানুহৰ লগত কানেকশন বিল্ড কৰিলে ঠিক আছে কিন্তু মোৰ কি হ'ব আপোনাৰ কি হ'ব হেটো আপুনি কল্পনা কৰিব নোৱাৰিব আপোনাৰ ইমান টকা আহিব ইমান আপুনি টকা ইনকাম কৰিব পাৰিব হেটো আপুনি কিটাও কল্পনা কৰিব নোৱাৰিব কাৰণ সোশ্যাল মিডিয়া আমি জানো আৰু হেটো দেখি আছে এতিয়া আপুনি কৰকৰ পৰা টকা পাব পাৰে এডসেন্সৰ পৰা টকা পাব পাৰে আপুনি স্পন্সৰশ্বিপৰ পৰা এফিলিয়েট মাৰ্কেটিং কৰিব পাৰে আপুনি নিজৰ ভিডিওত ডেসক্ৰিপচনত লিংক দিব পাৰে প্ৰডাক্টস মানুহে তাৰ পৰা কিনিলে আপুনি টকা পাব পাৰে ওয়ান প্ৰডাক্টস বা সাৰ্ভিস কোর্স বা ই-বুক আপুনি বিক্ৰী কৰিব পাৰে প্ৰথমত যেতিয়া আপুনি ষ্টাৰ্ট কৰিব তেতিয়া আপোনাৰ বহুত কষ্ট হ'ব আপুনি মানুহৰ কথা শুনিব লাগিব আৰু সহ্য কৰিব লাগিব কেইদিনমান ৰেগুলাৰ কৰি থাকিলে ইনকাম ফ্লো আৰম্ভ হৈ যাব বাট যেতিয়া পাব ই আপোনাৰ জীৱনৰ গেম চেঞ্জাৰ হৈ যাব একেবাৰে লাষ্টত কব বিচাৰো যে এজন ক্ৰিয়েটৰ হিচাপে ধৈৰ্য কনসিস্টেন্সি আৰু লাৰ্নিং মাইন্ডসেট অত্যন্ত গুৰুত্বপূৰ্ণ স্মল স্টার্ট লার্ন ফাস্ট গ্রো স্মার্ট আপোনাৰ ইউটিউব জাৰ্নি আৰম্ভ কৰক আৰু নিজৰ কেৰিয়াৰ কৰক আজিৰ পৰাই একেবাৰে লাষ্টত এইটোই কবলৈ বিচাৰো যে আপুনি দেখি আছে মোৰ এই চেনেলটো সৰু ফুল স্কিল পইণ্ট আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু কমেন্টত নিজৰ মতামত দিবলৈ নাপাহৰিব আৰু চেনেলটো যদি নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰক